কথা মাটিৰ কথা সদায় মাটি আৰু ভেটি বুলি আমাক কৈ থাকে কিন্তু কথাটো হৈছে এই য'ত আমি বহি আছোঁ নহয় বহি আছোঁ এইটো ডাক নম্বৰ 602 লাহেদি 602 ডাক নম্বৰ বিঘা 1073 বিঘা ইয়াত এই মাটি এইটো যেতিয়া আছিলে কাৰ্বি মানুহ বড়ো মানুহ আৰু তিৱা মানুহ আছিলে ইয়াতে 1073 বিঘা ডাক নম্বৰ 602 ডাক নম্বৰ এইটো কিন্তু ইয়াত আমাৰ ট্ৰাইবেল সকলকতো মাটি পাতা নিদিলে তেওঁলোকক চব এনক্ৰোচাৰ্ছ বুলি ক'লে আৰু অন্য সকলকে তাৰ মাটি দি দিলে ইয়াৰ পৰা আৰম্ভ কৰি আৰু তেতিয়া ট্ৰাইবেল বেল এণ্ড ব্লকটো উলুবাৰীৰ পৰা আৰম্ভ আছিলে উলুবাৰীৰ পৰা এই গোটেইখিনি ট্ৰাইবেল বেল এণ্ড ব্লক আছিলে এইটো 1978তে বোধহয় ট্ৰাইবেল বেলটো এবলিছ কৰিছে 1978 তাৰ পাছতো একশ্যনটো হোৱা নাছিল পিছতে একশ্যন কৰিলে আৰু এইটো ডিট্ৰাইবেলাইজ কৰিলে আৰু এতিয়া শুনিছোঁ যে সোনাপুৰ এৰিয়া ফ্ৰম জৰাবাদ আপ টু জাগিৰোড হ'বলা তেওঁলোকে 3 বিঘাছ না 3 কিলোমিটাৰ on both sides 3 kilometers from left side and 3 kilometers right side lege di reserve kori pelai tribal hokolok kheti di etia tribal constituent homosti e banabo lagisil etu schedule caste homosti kori thogil kotha tu ki amar karbi aru dimasa aga karbi aru ya thaka karbi aru lalu aru boro garo এই মানুহবিলাকক চব শিডিউল কাষ্ট বুলি ধৰিছে এতিয়া শিডিউল কাষ্ট আৰু এইটো কিয় আমি আমাৰ কাৰ্বি আংলঙত মাটি আমাৰ হাতৰ পৰা কাঢ়ি নিবলৈ কিয় বিচাৰিছে খিলঞ্জীয়া অসমীয়াসকলক দিবলৈ বুলি নহয় আদিবাসীসকলক দিবলৈ বুলিও নহয় মাটিটো দিব নৰ্থ ইণ্ডিয়ান মানুহবিলাককে তাত তেওঁলোককে দিব তেওঁলোকে নিজকে নহয় এইটো এৰিয়ান বুলি কয় তেওঁলোকে আৰ্য মানুহ বুলি কয় আচলতে এইটো জাতিৰ কথা ইয়াত জাতিৰ কথাহে চলি আছে মনুস্মৃতিত লিখা আছে চেপ্টাৰ 8 ভাৰ্ছ 413 পৰা পঢ়িলে দেখিব যে শূদ্ৰসকলে সম্পত্তি একো থাকিব নোৱাৰে বুলি তাত লিখিছে তেওঁলোকৰ ৱাইফ ল'ৰা ছোৱালী এই গোটেইখিনি এইটো বামুণসকলৰ সম্পত্তি বুলি তাত লিখিছে এতিয়া সম্পত্তি নাই বুলি কৈছে কিন্তু কাৰ্বি আংলংটো ট্ৰাইবেল এৰিয়া বুলি কৈ দিলে 6 শিডিউলেৰে এটা সংবিধানতে লিখিছে ট্ৰাইবেল এৰিয়া তাৰমানে ট্ৰাইবেল সকলৰ সম্পত্তি বুলি কৈ দিলে এইটো দেখিছে তেতিয়াহ'লে মনুস্মৃতিৰ অপজিট নহয় কথাটো মনুস্মৃতিটো কৈছে সম্পত্তি নাই এটা শিক্ষিতটো কৈছে সম্পত্তি আছে সেইটো বুলি কৈ দিলে এতিয়া বিজেপি কাৰ অৰ্ডাৰত চলি আছে বিজেপি অৰ্ডাৰ চলি আছে RSS সকলৰ অৰ্ডাৰ মতেহে কাম কৰে RSS সকলে কি ওপৰত নিৰ্ভৰ কৰি কাম কৰি আছে কিটো আইন লৈ পেলাই তেওঁলোকে কৰি আছে মনুস্মৃতিটো সেই সময়ত মনুৱে লিখা এইটো তেওঁলোকৰ সংবিধান আছিলে আৰ্যসকলৰ সংবিধান আছিলে মানুহবিলাক ইয়াত আৰ্য বুলি ক'লে হিন্দু বুলি ভাবে দেই এইটো আৰ্যটো জাতিহে এইটো বা হিন্দুও আছে মুছলিমো আছে আমি জানো যে আৰ্যসকলে ইণ্ডিয়াত থকা আৰ্যসকলে ইৰাণৰ পৰা আহিছে ইৰাণৰ পৰা অহা কাৰণে এৰিয়ান বুলি কৈছে ইৰাণতো চব মুছলিম তাতো কিন্তু আৰ্য হয় তেওঁলোকে আৰু ইয়াত তেওঁলোকে কৈছে মুছলিম খুব বেয়া বুলি পেলাই মুছলিম ফবিয়া এতিয়া কৰি থৈ দিছে ইণ্ডিয়া আৰু আসামতো কিন্তু তেওঁলোকৰ গ্ৰেট গ্ৰাণ্ডফাদাৰ সকলৰ ইৰাণত আছে তেওঁলোকৰ চব মুছলিম দেখোন নহয় জানো বুজিছে নে কথাটো আৰু মানুহবিলাকে ভাবে এৰিয়ান বুলি ক'লে হিন্দু বুলি কিন্তু শাহৰুখ খানৰ ল'ৰাও এৰিয়ান বুলি তাৰ নাম হয়নে নহয় তেতিয়াহ'লে
এইটো মুছলিম হিন্দু কথা নহয়, এইটো জাতিৰ কথা। সেইকাৰণে আমাৰ জাতিটো, আমাৰ নৰ্থ ইষ্ট আসামত যিমান জাতি আছে আমি চব মংগোলিয়ান মানুহ, এইটোৱে কথা। সেই মংগোলিয়ান মানুহ সেইকাৰণে আৰ্যসকলে টলাৰেট কৰিব নোৱাৰে, কি বুলি কয়, সহ্য কৰিব নোৱাৰে তেওঁলোকৰ ওচৰত থকাটো। তেওঁলোকে আমাকো লেতেৰা বুলি কয়, এইটো অসুৰ বুলি কয়, হেন তেন বুলি কৈ থাকে। সেইকাৰণে তেওঁলোকৰ মতে আমি সম্পত্তি ৰাখিব নোৱাৰে। সেইকাৰণে RSS বোলে যিটো মনুস্মৃতি ইমপ্লিমেণ্ট কৰি আছে, সেই ইমপ্লিমেণ্ট কৰি থাকোঁতে দেখিছে যে কাৰ্বি আংলং, ডিমা হাছাও, বড়োলেণ্ড এইবিলাক ট্ৰাইবেল এৰিয়া, ট্ৰাইবেল সকলৰ মাটি বুলি কৈছে। সেইটো তেওঁলোকৰ মতেতো এইটো পাপ, তেওঁলোকৰ মতে এইটো পাপ হয়, এইটো বুলি ভাবিছে। সেইকাৰণে তেওঁলোকৰ মতেতো ধৰ্মক কাম কৰিছে, এইটো ট্ৰাইবেল সকলক মাটি নাইকিয়া কৰি থৈ দিব লাগে, এতিয়া তেওঁলোকৰ ধৰ্ম সেইটো বুলি। সেইকাৰণে কেনেকে কৰিব এতিয়া, তেওঁলোকৰ ধৰ্ম কাম কৰোঁতে আনিছে এৰিয়াৰ মানুহবিলাককে, আম্বানী আনিছে, আদানী আনিছে, আৰু কোনোবা বেলেগ বেলেগ গুজৰাটী নৰ্থ ইণ্ডিয়ান মানুহ ইয়াত আহি পেলাই বহাব। তেওঁলোকে ভাবিছে এইটো বহাব পাৰিলে এইটো ধৰ্ম হৈছে বুলি ভাবিছে। সেইকাৰণেহে আমাৰ মানুহ এইটো বুজা নাই, বুজিব লাগিব এইটো জাতিৰ কথা। আমাৰ জাতিক আমাক তেওঁলোকক লিখা আছে মনুস্মৃতিতে যে তেওঁলোকৰ মাংস আৰু তেজতে চাকৰ আছে বুলি চেপ্টাৰ 8 ভাৰ্ছ 417 লিখা আছে, 15 লিখা আছে, 17 লিখা আছে। আৰু তেওঁলোকে সদায় চাকৰ হৈ থাকিব লাগিব চিৰ জীৱনত বুলি কৈছে। সেইকাৰণে আমাক তেওঁলোকৰ ধৰ্ম কাম কৰোঁতে আমাক চাকৰ বনাবলৈ তেওঁলোকে বিচাৰিছে। চাকৰ বনাবলৈ যাওঁতে আমাৰ মাটিবিলাক লাহে লাহে কাঢ়ি নিবলৈ বিচাৰিছে, এইটোৱে কথা। লেণ্ড কেনট বি ট্ৰান্সফাৰ, এইটো মাটিটো ট্ৰান্সফাৰ কৰিব নোৱাৰে, মালিকটোকে ট্ৰান্সফাৰ কৰিছে। এইটোকে আইন মতেটো ট্ৰান্সফাৰ কৰা, এইটো মালিকটো ট্ৰান্সফাৰ কৰিছে। পেৰাগ্ৰাফ 6 শিডিউল পেৰাগ্ৰাফ 3 মতে লেণ্ড ট্ৰান্সফাৰ কৰিব নোৱাৰে, কিন্তু এতিয়া তেওঁলোকে লেণ্ড ট্ৰান্সফাৰ কৰিছে। আম্বানী আনিছে, আদানী আনিছে, আৰু বেলেগ বেলেগ মানুহ আনিছে। এতিয়া টোটেল আম্বানীক যিটো দিব CBG দিব, আৰু চলাৰ প্ৰজেক্টত 18,000 বিঘা দিব, আৰু সৈনিক স্কুলৰ কাৰণে 2,000 বিঘা আকৌ দিব, আৰু সেইফালে বগা চন্দন লৈ পেলাই 10,000 বিঘা, আৰু আছে কি কি নামো পাহৰিছো এতিয়া আমি, হাইড্ৰ পাৱাৰ, এয়াৰপৰ্ট, গোটেইখিনি আকৌ আনিব দেই। আপোনালোকে নাভাবিব যে শেষ হৈছে বুলি, নাভাবিব, নাভাবিব, এইটো শেষ নহয়। কাৰণ তেওঁলোকৰ মতে তেওঁলোকৰ ধৰ্ম কাম কৰিছেতো RSS সকলে, BJP সকলে। ট্ৰাইবেল সকলক যদি নাইকিয়া কৰিব পাৰিলে, চাকৰ বনাব পাৰিলে তেওঁলোকৰ ধৰ্ম তেওঁলোকে বোলে পৰিত্ৰাণ পাব, স্বৰ্গলৈ যাব পাৰিব বোলে তেওঁলোকৰ। সেইকাৰণে আমি এইটো অপোজ কৰিছো। এইটো জাতিৰ কথা, ইয়াত জাতিৰ কথা লৈ পেলাই আমাক দুখীয়া কৰিব আৰু আমাক চাকৰ বনাবলৈ আমাক চেষ্টা কৰিব নালাগে। নট অনলি মাটি, চাকৰ বনোৱা কাম আৰু আছে। মোক কৈছে এডুকেশ্যনৰ কথা বেছি ক'ব নালাগে বুলি, কিন্তু এডুকেশ্যনতহে চলি আছে বস্তুটো। তাত LP স্কুলটো বন্ধ হৈ গ'ল এতিয়া, সৈনিক স্কুল আনিছে, তাত এডমিশ্যন ল'বলৈ 1.5 লাখ টকা লাগে। আমাৰ মানুহ এডমিশ্যন ল'বলৈ 300 টকাও পাব নোৱাৰে, দিব নোৱাৰে। মোৰ নিজৰ সৰু স্কুল আছে গাঁৱত, একেবাৰে ইণ্টেৰিয়ৰত, তেওঁলোকে এডমিশ্যন ল'ব পৰা নাই, 300 টকা দিব লাগে, সেইটো নোৱাৰে। আৰু সেইফালে 1.5 লাখ টকা দি পেলাই আকৌ এডমিশ্যন ল'ব, আৰু ক'ত পাৰিব? এইটো ফাং কথা, এইবিলাক এইটো মিছা, আমাক মিছলিড কৰা কথা, কৰা কামতহে তেওঁলোকে কৰি আছে। আৰু লগতে কৈছে যে আমাক বোলে ডেভেলপমেণ্ট বুলি কৈছে। মানুহক ডেভেলপমেণ্ট যদি নকৰে, যদি কৰিব খোজে
তেতিয়াহ'লে মাত্ৰ জাগাটো ডেভেলপ নহ'লে নহ'ব। জাগাটো ডেভেলপ কৰি পেলাই অন্য মানুহ আহি পেলাই বহাব পাৰে, নহয় জানো? তেতিয়াহ'লে ডেভেলপটো হ'ব জাগাটো, কিন্তু মানুহটো ডেভেলপ নহ'ব। এইটো ইয়াৰ কথা। ৰেহাবাৰী ইয়াৰ কাৰ্বি মানুহ আৰু বড়ো মানুহ আদি লালুং মানুহ ক'ত গ'ল? এতিয়া জংঘলতে আছে। সেই জালুক পাহাম ক'ৰবাতে আছে। মই গৈছিলো জালুক পাহাম, ইয়াত ডিচি থাকোতে জালুক পাহাম গৈ পেলাই বহুত ৰাস্তা নাই, একো নাই তাত এৰিয়া। আৰু কি কয় এই যে জংঘলৰ খালৰ পানীটোহে খাই আছে। এতিয়াও তেনেকুৱা নহয় জানো? হা, ৰাস্তা নাই, এতিয়াও ৰাস্তা নাই। 22 কিলোমিটাৰ মই খোজ কাঢ়িছিলো, নহয় জানো? আৰু এটা ঠাইতো আপোনালোকে এইফালে কি কয় বান্দৰ বুক এইফালে ওপৰত গৈ পেলাই ৰোলিং কৰি আহিছিলো। আশা নহয়, এইটো ৰোলিং। আৰু কি কৰিব অসমীয়া কি ক'ব? ৰোলিং। বাগৰি আহিলো আমি সেইটো এৰিয়া। এতিয়াও তেনেকুৱা চলি আছে। জাগাটো ইয়াত ডেভেলপ হৈ গ'ল, মানুহ নাই এতিয়া। সেইবিলাক মানুহ এইটো ডেভেলপ নহয়। কাৰ্বি আংলঙতো এইটো কৰিবলৈ বিচাৰিছে, ডাঙৰ ৰাস্তা বনাইছে, ফ্লাইঅভাৰ বনাইছে। ফ্লাইঅভাৰ ওপৰত কোনে গাড়ীটো চলাব? এতিয়া আমাৰ গাঁৱৰ মানুহ চলাব? যিমান মানুহ তেওঁলোকে কম্পেনচেশ্যন লৈ পেলাই গাড়ী কিনিছে, সেইবিলাকো চব পইচা হৈ গ'ল এতিয়া। সেইবিলাক গাড়ী কিনিব নোৱাৰে, হয় নে নহয়? সঁচা কথা এইটো। সেইকাৰণে এই প্ৰলোভন দিছে, এইটো কম্পেনচেশ্যন বুলি পেলাই। আৰু এই গোটেইখিনি মাটি আপোনালোকে এইটো জানিব লাগিব, এই গোটেইখিনি মাটি আমাৰ কাৰ্বিসকলৰ ৰেভিনিউ ল মতে, ৰেংমানাগা, কুকি, ডিমাচা সকলৰ ৰেভিনিউ ল মতে তেওঁলোকক অলৰেডি পাট্টা দিয়া হৈছে। কাৰ্বিসকলক গ্ৰাম হক বুলি দিয়া হৈছে। আৰু সেইটো 6 শিডিউল মতে মাত্ৰ এইটো ৰিকগনাইজহে কৰিব লাগে। মাত্ৰ ৰিকগনাইজ কৰা অসমীয়াটো কি কয়? স্বীকাৰহে কৰিব লাগে। স্বীকাৰহে কৰিব লাগে। কিন্তু এতিয়া স্বীকাৰ কৰা সলনি গোটেইখিনিতো 1953 জুলাই 21 তাৰিখত গোটেইখিনি কেঞ্চেল কৰিলে। আৰু সেইফালে কৈছে আমাৰ কাৰ্বি বোলে, কাৰ্বি জাতি, অৰিজিনেল কাৰ্বি জাতি বুলি কৈছে। সেইফালে নিজৰ লটো চব কাটি পেলাইছে। এইটো সেই কাটি পেলোৱাৰ পাছত কি হৈছে? এতিয়া চব যিমান মাটি মালিক বিলাক আছিল, মাটিৰ ওপৰত যিমান কাৰ্বি মানুহ আছে, সেইবিলাক চব এনক্ৰচাৰ্জ বুলি ধৰি লৈছে। আৰু তাত আমাৰ CM, EM, MLA, MP সকলৰ তেওঁলোকৰ পৰিয়াল নামতে সেই মাটিবিলাক পাট্টা কৰিছে। এইটো নতুন নিয়মত পাট্টা কৰে। যিবিলাকে অলৰেডি কাৰ্বি নিয়মত পাট্টা পোৱা হৈছে, তেওঁলোকে গমেই নাপায় এতিয়া তেওঁলোকৰ মাটিটো অন্য বেলেগ মানুহৰ নামতে পাট্টা হৈছে নে নাই, একো গম নাপায়। এইটো কাৰণতে এতিয়া প্ৰলোভন দিছে যে কম্পেনচেশ্যন পাব, টকা পাব বুলি এইটো নামতে নিজৰ মানুহ মাটি বিক্ৰী কৰিবলৈ বিচাৰিছে। আৰু ছাপৰ্ট কৰিছে কিছুমানে, অকৰামী হৈ পেলাই তেওঁলোকে ছাপৰ্ট কৰিছে। কিন্তু তেওঁলোকে কম্পেনচেশ্যনো নাপাব। কম্পেনচেশ্যনটো পাব সেই MLA, CM, EM, MLA তেওঁলোকৰ পৰিয়ালসকলেহে কম্পেনচেশ্যনটো পাব। আৰু আমি কম্পেনচেশ্যনৰ কাৰণে চিন্তা কৰা নাই। আমাক কম্পেনচেশ্যন নালাগে, আমাক কম্পেনচেশ্যন নালাগে। লাগে নে নালাগে কওক? নালাগে। কম্পেনচেশ্যন আমাক নালাগে, আমাক মাটিহে লাগে। আমাক মাটিহে লাগে, হয় নে নহয়? মাটিহে লাগে, কম্পেনচেশ্যন নালাগে, হয় নে নহয়? নালাগে আমাক। সেইকাৰণে আমি এতিয়া ইমানতে কৈছো, আমি আন্দোলন কৰি থাকিম। আমি ডিমা হাছাওতো আন্দোলন কৰি আছো। আৰু ৰাভাসকলৰ তাতো আমি যদি লাগিলে আমি তাতো কৰিম, তাতো আন্দোলন কৰিম, তেওঁলোকৰ লগত জইন কৰি পেলাই কৰিম, বড়োসকলৰ লগত কৰিম, অন্যসকলৰ লগত কৰিম। কাৰণ এই CGP-টো কোকৰাঝাৰতে বহাব বুলি কৈছে। বড়োসকলে গম পোৱা নাই হ'বলা এতিয়ালৈকে, গম পাব লাহে লাহে। আমাৰ ট্ৰাইবেল মানুহ বৰ শ্ল' হয় গম পাবলৈ। সকলোকে ধন্যবাদ দি মোৰ কথাখিনি সামৰি ধৰিম। ধন্যবাদ। আমাৰ মাজত বিশিষ্ট ব্যক্তি উপস্থিত আছে।